हेलो गाइस गुड मॉर्निंग এটা নতুন ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হৈছে উৰুকা হয় আৰু এতিয়া ৰাতিপুৱা হৈছে 8টা 9টা মান বাজিছে দে কেটা বাজিছে 9টা মান বাজিছে গতিকে মোৰ ভিডিও চাব বুলি আশা কৰিলো গতিকে আজিনো কি কৰিম কি জানি কাইলৈলৈকে চাগে কাইলৈ আপলোড দিব পাৰিম সকলোবোৰ দেখুৱাম আপোনালোকক তেন্তে বলক ভিডিওটোৰ মাজলৈ আগবাঢ়ো আসলতে মানে এটা জমনি হৈ গ'ল উৰুকা দিনা মাছ এটা আনিলো কিন্তু মাছটো মানে কি বাছিবলৈ মানুহ নাই এটো সব এই মাছটো লৈ পিনি আগত বহি আছে না মই বাছিব নোৱাৰো মইতো নোৱাৰোৱে মায়ো মানে বাছিবলৈ ভয় কৰিছে কাৰণ মাছটো বহুত ডাঙৰ হয় এতিয়া যেনে তেনে মাছটো বাছিব লৈছে কলপাত আনিছে এটা কি কৰে নাজানো তে বাছিব পৰা হ'বনে নহয় जी জানিব লাগিব কটাই নাই বলে দা নাই এইখন কটাৰিয়ে মাছ ইমান ডাঙৰ মাছটো বা কাটিব পৰা হ'বনে বাৰু হাঁহি দিছে নাজানো কাটিব যি পায় হ'ব আৰু ধাস ধাস কাটি দিব বলে কি উৰুকা গধূলি এয়া পিঠা কেইটামান বনাইছো সুপ্ৰভাত আৰু আজি মাঘ বিহু আৰু এয়া উলাইছো মেজি হেয়া কৰিবলৈ ৰাতিপুৱা 8টা মান বাজিছে 8টা বাজিছে আৰু ইমান ঠাণ্ডা গা পা ধুই আৰু উলাইছে মা মানে দেৰি হৈ গ'ল চশমা বিচাৰি পোৱা নাছিলে গতিকে এতিয়া যাওঁ ইমান ঠাণ্ডা পুৰা কুঁৱলী পৰি আছে আকাশত আৰু যাওঁ লগ পাই আছো আমাৰ ৰাস্তাটো পুৰা বোকা হৈ গ'ল কালি বৰষুণ দিলে যে আৰু অলপ দূৰ গ'লে পাম একদম ওচৰতে হয় মেজিটো পামগে আৰু মেজি জ্বলালে আমাৰ লৈ ঘৰলৈ আহি আছো ৰাস্তাটো বোকা ভৰিত মানে বোকা লাগি শেষ আৰু গধুৰ চেনেল পিন্ধিব পৰা নাই খোজকাঢ়িবই পৰা নাই ভৰিত বোকা পা এতিয়া মেজিপা আহিলো আৰু মানে মেজিপা আহি পিনি চাহ খুৱাই নাই জাষ্ট চাহ খাব লৈছো আৰু চাহৰ লগত আছে এয়া পৰি গৈছেগে মই খুৱাই আছো নিমকি পিঠা লাডু আৰু এইটো বনোৱা এইটো কালি ৰাতি এতিয়া আমি বিহুৰ সেৱা কৰিবৰ বাবে বৰ্তাহতৰ ঘৰলৈ আহিলো এয়া নামঘৰত আমি সকলোবোৰ ঘৰৰ পৰিয়াল লগ হৈছো এইটো আমাৰ দৰ্শিত দে মমিবাৰ ল'ৰা শেষত এয়া বিহু জলপান আমি সকলোৱে বিহু জলপান খালো আৰু ব্লগটো ইয়াতে সামৰণি মাৰিছো